নমস্কাৰ, মই দীপক ৰয়। ইউটিউবত এটি চৰ্চিত নাম আনন্দ ষ্টেচন। আনন্দ ষ্টেচন এই যিটো শৃংখলা, ইয়াত আমাৰ আশে পাশে ঘটি থকা ঘটনাবোৰ আমাৰ প্ৰতিজনৰ, আপোনাৰ মোৰ সকলোৰে দৈনন্দিন জীৱনৰ কিছুমান ৰিফ্লেকশ্যন আপোনালোকে দেখা পাব। যদি মই ইয়াক তেওঁলোকৰ ভাষাৰে যদি ক'বলৈ যাওঁ, মানে আনন্দ ষ্টেচনৰ লগত জড়িত যিসকল ব্যক্তি, পৰিচালক, চিত্ৰনাট্যকাৰ, সংগীত পৰিচালক, কেমেৰামেন বা গোটেই টীমটো, যদি মই তেওঁলোকৰ টীমৰ ভাষাৰে ক'বলৈ যাওঁ, তেতিয়াহ'লে হৈছে প্ৰতিজন মানুহৰ সেউজ সম্ভাৱনা আৰু ধূসৰিত দুৰ্ভাৱনাবোৰৰ লগত মোকাবিলা কৰি জীৱন উপভোগেই হৈছে আনন্দ ষ্টেচন। গতিকে আনন্দ ষ্টেচন আপোনালোকে চাব আৰু আনকো চাবলৈ ক'ব। ইয়াত নিজৰ জীৱনৰ, নিজৰ সমাজখনৰ, আপোনাৰ আশে পাশে থকা দৈনন্দিন ঘটনাবোৰৰ প্ৰতিফলন দেখিবলৈ পাব আনন্দ ষ্টেচনত। ই কেতিয়াবা আপোনালোকক হহুৱাব, কেতিয়াবা কন্দুৱাব। মুঠৰ আনন্দ ষ্টেচনে আপোনালোকক এক আমোদজনক পৰিৱেশ এটাত আপোনালোকক লাইভ কৰিব পাৰিব, জীৱনটো জীয়াব পাৰিব আপোনালোকে আনন্দ ষ্টেচনৰ প্ৰতিটো এপিছ'ডৰ মাজেৰে। এই আনন্দ এপিছ'ডৰ এই শৃংখলাসমূহ পৰিচালনা কৰিছে কলিয়াবৰৰ মই ক'বলৈ গ'লে টেলেণ্টেড অভিনেতা পৰিচালক মনোজ পাছনি চিনে এক্টৰ্ছ ফেক্টৰীৰ এজন প্ৰাক্তন ছাত্ৰ, খুব সুন্দৰ কাম কৰি আছে। আৰু আনন্দ ষ্টেচনৰ এই এপিছ'ডসমূহ মিউজিক ডাইৰেকশ্যন কৰিছে গুণমণি ওজাই। চ' পুনৰ এবাৰ কৈছোঁ, আনন্দ ষ্টেচনত নিজৰ জীৱনটোক, নিজৰ যিটো ছাৰাউণ্ডিংছ, আপোনাৰ আশে পাশে থকা সেই সমাজখনৰ প্ৰতিফলন দেখিবলৈ পাব। আপোনালোকে চাব আৰু আনকো চাবলৈ ক'ব। ধন্যবাদ।